হেল্ল' এভৰিৱান, ৱেলকাম টু মাই নিউ ভিডিঅ'। আপোনালোক সকলোলৈকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা হোমমেড তন্দুৰী চিকেন ৰেচিপি। এয়া ঘৰতে সহজ পদ্ধতিৰে বনোৱা হৈছে। এয়া প্ৰথমতে দুটা ব্ৰইলাৰ লৈছে, তাত নেমু, নিমখ, হালধি আৰু জিৰা, ধনিয়া, মিট মছলা দি ভালদৰে মেৰিনেট কৰি লৈছে। যিহেতু আমি ঘৰতে বনাইছোঁ, বাহিৰত বনাইছোঁ, এয়া প্ৰথমতে দুটা খুটি লৈছে। আজি জুইত বনোৱা হ'ব চিকেনটো। খুটি দুটাত ভালদৰে কলপাত মেৰিয়াই তাত ব্ৰইলাৰটো সোমোৱাই দিয়া হৈছে। ঠিক তেনেদৰে আনটো খুটিটো সেই কলপাত মেৰিয়াই ব্ৰইলাৰটো সোমোৱাই দিব। তাৰপাছত তাৰ তলতো চাৰিওপিনে কলপাত পাৰি দিয়া হৈছে। ইয়াত দেখিছেনে মাংসকেইটাৰ ওপৰত এখন কলপাত ভালদৰে মেৰিয়াই দিছে। মাংসটো ভালদৰে ঢাকি তাত এটা বগী টিং সোমোৱাই দিব। এয়া গুড়ৰ টিং, ৰিফাইনৰ টিং আপোনালোকে যি পায় ল'ব পাৰে। এয়া ভালদৰে সোমোৱাই দিয়া হৈ গ'ল। তাৰপাছত তাৰ ওপৰত ভালদৰে চাৰিওপিনে খৰি জাপি জুই জ্বলাই দিছে, যাতে চাৰিওপিনে ভালদৰে জুইটো পায়। এয়া দেখিছেনে কি ধুনীয়াকৈ জুই জ্বলি গ'ল। আপোনালোকে দেখিছেনে এই পদ্ধতিটো বনোৱা? যদি নাই দেখা ঘৰত ট্ৰাই কৰি চাব, অতি সহজ পদ্ধতি। চাব যাতে চাৰিওপিনে ভালদৰে জুইটো পৰে। এয়া প্ৰায় আধা ঘণ্টামানৰ পিছত আমাৰ ৰেচিপিটো ৰেডি হৈ গ'ল। এয়া টিংটো আঁতৰাই জুই নুমুৱাই দিয়া হৈ গ'ল। এয়া দেখিছেনে কি ধুনীয়াকৈ সিজি গৈছে আৰু কালাৰটো দেখিছেনে অভেনত বনোৱা নিচিনাই হৈছে। এয়া ফাইনেলি আমি সকলোৱে খাবলৈ লৈছোঁ। শেষত দুকপিমান ফটো দি দিছোঁ। যদি ভিডিঅ'টো আজি ভাল লাগিলে সকলোৱে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, বাই।